নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল কোৱালিটি কেনেকুৱা আহি আছে ক'ব কমেন্ট কৰি বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ সন্মুখত মই হলো গিয়াসুদ্দিন এতিয়া আছো মই এটা আমাৰ খুৰা দোকানৰ সন্মুখত চাক ঝাৰু দি আছে কিবা কবা নেকি নাম হল শাকিৰুল ইছলাম নকোৱা একো নকোৱা এয়া দোকানীজন পৰাবাদ দি এতিয়া দোকানত লাগি গ'ল দোয়া কৰি আপোনালোকে দোয়া কৰি থাকিব ৰব ভিতৰত গৈ আছো চাও হি কি কয় চিকৰৰ বিষয় কিবা কৈ দিয়া কিবা তোমালোকৰ দোকানত বলে চিকৰ বেছি বেচে কিনি হয় চিকৰ এতিয়াতো নেদেখুই ইয়াকো চিকৰ ওপৰ ফালে নাই দেখোন চিকৰ বিক্ৰী কৰিলে পুলিচ কেছ হ'ব এইয়া ইয়াত থৈ দিছা চাও মানে সিহঁতৰ দোকানত লৰা যিবিলাক লৰা আছে গোটেই লৰা ছোৱালীও আহে খায় চিকৰ সেইকাৰণে বাল্টিৰ ভিতৰত থৈ দিছে Hello, namaskar and welcome back to my YouTube channel. আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো মানে আকৌ যেটো ঘৰ চাই আছিল আৰু এটা ভিডিওত চাইছে সাগে দুজনে ভিডিও চাইছে কিয়তে বুজি পাব কি কৈ আছিল মই মানে আজি আমাৰ নানি ঘৰত আহিছো আৰু এটা ভিডিওত চাইছে হেতু এটা মাজাৰ আছিল সেই মাজাৰত ডাঙৰকে এটা জলসা পাতিছে এই জলসাত আহিছো সো আজি জলসাটো উপভোগ কৰক আপোনালোকক মই চাও আৰু আপোনালোককো দেখাও তো বলক ভিডিওটো আৰম্ভ কৰো ফাইনালি আহি পালো চাক না কি মানুহ বহুত মানুহ আৰু আহিব বাকি আছে ৰাতি হলে আৰু বেছি হ'ব এতিয়া দিনত ন এই কাৰণে মানুহ কম চাক কেনেকৈ হোৱাজাইছে বহুত ডাঙৰকে হয় আমাৰ ভাষাত উৰজ বুলি কও জলসাক মানে আহিছো আমাৰ নানি ঘৰত ইয়া পবিত্ৰ উৰজ হ'ব সেই কাৰণে আহিছো পবিত্ৰ উৰজ মুবাৰক 34 বাৰ্ষিক উৰজ মুবাৰক আৰু মোৰ লগত আছে মোৰ ভাই এটি হল মেইন গেট মানে জলসাৰ বলা এতিয়া ভিতৰলৈ যাও কি চাও ডাঙৰ মাজাৰ এইটো আৰু দেখাইছিলো চাই আছে আপোনালোকে বহুত মানুহ আহিছে চাক লগত আছে মোৰ মণ্ডল ভাই কেনেকুৱা লাগি আছে হবাত আহি ভাল লাগিছে বহুত হ'ব বুলি ক'লে মোৰ ভুল হ'ব এইটো এটা জলসা ডাঙৰকে হয় এই সৰু মানুহজনক চাই মোৰ বহুত বেয়া লাগিছে আপোনালোকৰ লাগিছে না নাই নাজানো এইখিনি ভিডিও ভাল লাগিলে লাইক কৰি শ্বেয়াৰ কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব